Welcome to my YouTube channel. সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইমান ধুনীয়া জেগাৰ পৰা শিৱসাগৰ পুখুৰী পাৰৰ পৰা আজি বিশেষ এটা কামত এয়া মৰমীবা আৰু মই সেইপিনে আহিছোঁ। কাম এটাত আহিছোঁ, দেখাম বাৰু গৈ পাই যদি দেখাব পাৰোঁ আৰু কিবা কিবি দেখাম বুলি ভাবিছোঁ। আজি দেখাম মানে আজি ক'ৰবাত যাম বুলি ভাবিছোঁ ফুৰিবলৈ অলপ বহুদিন গা ভালকৈ হোৱা কাৰণে ঘূৰি ফুৰা নাই, গতিকে ভাবিছোঁ আৰু মৰমীবা আজি অলপ এনজয় কৰিম বুলি। ঠিক আছে তেতিয়াহ'লে লগতে থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আমি পাই গৈছোঁ মৰমীবা চাই দিয়ক আপুনি। যেনে তেনে বিচাৰি কুচাই ফাইনেলি অফিচটো পাই গৈছোঁহি। ৰ'ব দেখাম। এতিয়া আমি আহিছিলোঁ ছেগ্ৰিকালচাৰ হেণ্ডলুম এণ্ড টেক্সটাইলছ অফিচলৈ আহিছিলোঁ মানে আৰু কৈ দিছোঁ বিশেষ কাম এটাত। কামটো হ'ল কাৰণে আমাৰ মৰমীবাই হাঁহি মেলি ওলাই আহিছে পূৰা। কামটো যেনে তেনে সিজাই থৈ আহিছোঁ, অসমীয়া ভাষাত সিজাই থৈ আহিছোঁ যেনে তেনে, মানে পেৰি মেলি হ'লেও। তাৰপিছত এতিয়া ভালকৈ বুজাই মেলি দিলে। আচলতে যিটো কাম কৰিম দেখাম বাৰু, লাহে লাহে গম পাব, কিন্তু মানে ভালকৈ জানি লৈছোঁহি অফিচটোলৈ আহি পিনি। এতিয়া মৰমীবাই চলক, এতিয়া যাম অকণমান। এতিয়া কি হ'ল জানেনে, আই লাভ শিৱসাগৰটোৰ ওচৰত ৰখিবলৈ ফটো এখন মাৰিম, কিন্তু কি হ'ল সেয়া আই লাভ শিৱসাগৰ ইমানেই ৰ'দত এতিয়া ৰখি ফটোখন মাৰিবলৈও মানে কিবা লাগি গৈছেগৈ। মানুহে ভাবিব বুলিব কি হৈছে সিহঁতৰ, কিন্তু মানে তাততো মানে যিকেইখন ষ্টিলৰ চকী আছে সেইখনততো বহি ফটো মাৰিব নোৱাৰিয়ে, থিয় হৈ ফটো মাৰিবলৈও চিন্তা কৰিব লাগিব। গতিকে ভাবিছোঁ মৰমীবা কি কৰিব, ফটো মাৰেনে? মোক এখন মাৰি দিয়ক ব'লক, যেনে তেনে এখন মই ফটো মাৰি যাওঁ আৰু। কাৰণ মানে তিনিদিন আহিছোঁ, এইপিনে ফটো মাৰিবলৈ সুবিধা নিমিলে। আজিও এনেকুৱা ৰ'দ, তথাপিতো দূৰতে ৰখি ফটো এখন মাৰি লওঁ। ফটোখন দিম বাৰু, চাব আপোনালোকে। মৰমীবা ব'লক মাৰি দিয়ক, এখন ফটো মাৰি ল'ম যেনে তেনে। ফাইনেলি ফটো এখন তুলি ল'লোঁ যেনে তেনে মই ৰ'দতে। এতিয়া যাওঁগৈ, এপাক মাৰিব লাগিব যিহেতু অহা বাটে যাব নোৱাৰি, আজিকালি নিয়ম চেঞ্জ বহুত। এতিয়া সেইপিনে যাব লাগিব, এপাক মাৰিব লাগিব। চলাবনে মৰমীবা? চলাম। এইবিলাক হৈছে আমাৰ শিৱসাগৰ পুখুৰী পাৰত থকা বিভিন্ন মানে চৰকাৰী কাৰ্যালয়। ইয়াতে মানে চব শিৱসাগৰৰ যিখিনি কাৰ্যালয় আছে গোটেইখিনি ইয়াতে পোৱা যায়। আমি এতিয়া ইপিনে যাব পাৰিলোঁহেঁতেন, কিন্তু এপাক মাৰি যাবলগীয়া হয় আজিকালি। সেইকাৰণে এইখন শিৱসাগৰ জিলা কাৰাগাৰ